আৰু এয়া গিফ্ট মানে গিফ্টবিলাক পুৰা খুলি আছে ধুনুৱে মানে পুৰা খুলি আছে আৰু দাদাই আৰু চিকা আহি পেলাই পিছফালে বহি আছে মানে মোৰ অৱস্থাটো চাওক কি কৰিলে চাওক এয়া অৱস্থা একদম বেয়া মোৰ চাওকচোন এইবিলাক কি কৰিলে হা কেক কটা সময়ত এইটো বাপেক হয় ন সেইকাৰণে মানে লগাই দিছে আৰু কি খবৰ আজি তিষ্টিৰ জন্মদিন যিহেতু আৰু আমি মন্দিৰলৈ গৈ আছোঁ মন্দিৰৰ পৰা আহি পেলাই ভিডিঅ'বোৰ দিম আৰু আপোনালোকে চাই থাকিব আৰু সকলোৱে আশীৰ্বাদ কৰিব আজি যাতে তিষ্টি ভালে থাকে আৰু আজি যিহেতু বাৰ্থডে কাৰণে মন্দিৰত আজি শৰাই এভাগ দিম আৰু ঘৰতো সৰু এটা প্ৰগ্ৰাম আছে প্ৰগ্ৰামটো ৰাতি হ'ব মানে আৰু এতিয়া আমি মন্দিৰলৈ গৈ আছোঁ আপোনালোকে চাব ভিডিঅ'টো ভাল পাব আজি চাই পেলাই আৰু আপোনালোকে আশীৰ্বাদ কৰিব আৰু তিষ্টিক হয় নহয় হা হা কৈ দিয়া আকৌ তুমি কৈ দিয়া মই কৈ দিব লাগিব ন লাজ কৰে মানে লাজ কৰেতো নলওঁ মই কৈ দিব লাগে এই বুলি আৰু আমি এয়া মন্দিৰৰ ভিতৰত আহিলোঁ যিহেতু মন্দিৰ আহি পালোহি আৰু দেও আছে মন্দিৰত যিহেতু আমি শৰাই দিছোঁ আজি তিষ্টিৰ জন্মদিন উপলক্ষে আৰু ভাল লাগিছে যিহেতু এই দিনটোৰ কাৰণে ৰখি থাকোঁ বছৰত এবাৰ মানে বহুত দিন অপেক্ষা কৰিবলগীয়া হয় ন এই বাৰ্থডেটোৰ কাৰণে আৰু যোৱাবাৰ মানে ইমান ডাঙৰকৈ পতা নাছিলোঁ এনেই কেকটো কাটি পেলাই থৈ দিছিলোঁ আৰু মানে এইবাৰ মানে ধৰক মানুহ হ'ব আমি মন্দিৰৰ কামখিনি কৰি ধুনীয়াকৈ ঘৰত যাম ঘৰত গৈ পেলাই ভিডিঅ' দিম আপোনালোকে ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো ভাল হ'ব আৰু এই দেওজনে চাওকচোন কিমান সুন্দৰকৈ আশীৰ্বাদ দি আছে আমাক তিষ্টি আছে সি তাত আছে মানে তিষ্টিক দেখাই নাপায় সৰু যেন টিকলি হয় ন সেইকাৰণে দেখাই নাপায় তিষ্টিক মাজত আছে আৰু দেওজনে চাওকচোন কি ধুনীয়াকৈ আশীৰ্বাদ দি আছে আমাক সকলোকে চাওক কি ধুনীয়া মানে ইমান সুন্দৰকৈ আশীৰ্বাদ দিছে আশীৰ্বাদ দিয়া হৈ গ'ল আৰু আমি শৰাই দি মন্দিৰৰ বাহিৰলৈ আহিছোঁ ইউটিউবত ভিডিঅ' দিয়া আছে মোৰ চেনেলত শিৱৰাত্ৰিৰ দিনা দিছিলোঁ শিৱ মন্দিৰ হয় আৰু ইয়াতে আহি শৰাই দিছোঁ আৰু প্ৰতি বছৰে ইয়াতে শৰাই দিওঁ ছোৱালীৰ যিহেতু বাৰ্থডে আৰু আপোনালোকে আশীৰ্বাদ কৰিব যাতে আমি ভালে থাকোঁ আৰু ভাল ভিডিঅ' দিম আৰু আজি ভিডিঅ'টো মানে অলপ দীঘল হ'ব যিহেতু বাৰ্থডেটো ঘৰতো গৈ পেলাই ৰাতি মানে কেক আনিম আৰু এইবিলাক দেখাম সেইটো ভিডিঅ'তে হ'ব গোটেইখিনি আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাল হ'ব এয়া তিষ্টি মানে পুৰা চাওক তিষ্টি মানে মন্দিৰৰ ভিতৰত দৌৰি ফুৰিছে চাওকচোন মানে খুব ফূৰ্তি পাইছে মানে ইমান ফূৰ্তি পাইছে আৰু কি ক'ব আৰু মানে পাৰ আছে যে পাৰবোৰ ধৰিব যায় আকৌ পাৰ উৰি যায় একদম মানে এনেকুৱা কৰি আছে আৰু আমি এতিয়া ঘৰলৈ গৈ আছোঁ ঘৰত গৈ পেলাই অলপ কাম আছে আৰু ৰাতি যিহেতু পাৰ্টি হ'ব আৰু চাই থাকিব ভিডিঅ'টো আমি কেক আনিব যাম কেক কাটিম আৰু ভিডিঅ'বোৰ বনাম দিম আপোনালোকে চাব আশীৰ্বাদ কৰিব আৰু এই হেলিকপ্টাৰটো আনি দিছে মানে বৰ্তাকে তিষ্টিয়ে লাগে কৈ আছিলে বাৰ্থডেত দিছে আৰু আমি মন্দিৰৰ পৰা ঘৰত আহি পালোহি আৰু তিষ্টিয়ে মানে পুৰা বেলুন ফুলাই আছে আৰু পুৰা যা এটা পৰি গ'ল এটা উৰি গ'ল এটা পৰি গ'ল এয়া তিষ্টি মানে কি আজি মানে পুৰা ফূৰ্তি আৰু মানে বেলুন ফুলোৱা এইটো লৈ আহিছে আৰু বস্তু লৈ আহি আজি মানে পুৰা ফূৰ্তি কৰি আছে চাওক আৰু ইয়াতে কেকটো আনিলে দেখাম এইটো মানে এতিয়া খালি মানে এইটো পেকিং কৰা হৈ আছেতো মানে পিছত আৰু কাটিম কাটা সময়ত দেখিব এইটো মানে মিঠা পান কিয় লাগে মিঠা পান কোনে খায় পান
কোনে পাণ কোনে খায় শিখাই কি পাণ খাব মানে হা পাণ কোনে খায় মস্ত প্লান মানে অনন্ত হ'ল আজি ফাৰ্ষ্ট মোৰ ঘৰলৈ আহিছে আৰু আহি পেলাই এয়া চাওক কি কৰি আছে বেলুন ফুলাব লগাই দিছোঁ আৰু বেয়া কাম কৰিছোঁ নেকি অলপ আপোনালোকে খালি কমেণ্টটো কৰি পেলাই ক'ব পাৰে বেয়া কৰিছোঁ নে ভাল কৰিছোঁ মানে এয়া যে ফাৰ্ষ্ট আহিছে ফাৰ্ষ্ট আহি ইয়াত বেলুন ফুলাই আছে এয়া বনাই আছে এয়া মাংস হৈ আছে বাৰ্থডে বুলি আৰু এয়া চলি আছে পূৰা একদম আৰু এয়া মানে আমাৰ কমলা এয়া নগাঁও ফেমাছ হয় এখেত আৰু আপোনালোকে যদি বিচাৰে তেনেহ'লে সহযোগ কৰিব মোক যদি কণ্টেক্ট কৰে মই নাম্বাৰ দি দিম বহুত মানে ধুনীয়া বনায় এবাৰ খালে আৰু মানে বহুত ডাঙৰ ডাঙৰ কাম কৰিছে মানে বিয়াৰ আৰু ইয়াৰ চিন্টুৱে মানে ইয়াৰ ৰশ্মিকে পূজা কৰিছে বেলেগক পূজা কৰিব লাগে ইয়াকো ৰশ্মিক পূজা কৰি আছে বাৰ্থডে বুলি আৰু এইপিনে বাৰ্থডে হ'ল 30 আৰু এই মহ মাৰা ধূপ দি পেলাই ৰশ্মিক পূজা কৰে আৰু ইয়াৰ শিখামণি মানে একদম মুখত হাঁহি মিচিকে পুৰা হেৰি কৰি আছে আৰু এইফালে ইয়াৰ ৰখি আছে ধুনু আৰু এইফালে ইয়াৰ অনন্ত ৰখি আছে আৰু ইয়াৰ চুম ৰখি আছে ৰশ্মি মানে মোবাইল টিপাত মানে ব্যস্ত একো এটা কাম কৰা নাই এতিয়ালৈকে বৰ্তমান আৰু এয়া মহা খালি অহাৰ পৰা যেন বিচনাত শুয়ে আছে এতিয়া জাষ্ট উঠি আহিছে আৰু এয়া আমাৰ ককা আৰু এয়া আমাৰ বৌ পূৰা মানে ষ্টাইল কৰি আছে মানে মেকআপ মানে পূৰা মেকআপ চলি আছে আৰু ভিতৰত যিহেতু কেক কাটিবতো 7টা বজাত আৰু মানে উৎপাত আমি এতিয়া কেক কাটিম আৰু 30 কাটিব কেক আপোনালোকে চাই থাকক ভিডিঅ'টো আৰু এইটো কেকটো যিহেতু মই আনিব যাব নোৱাৰিলোঁ কেকটো অলপ ব্যস্ত আছিলোঁতো সেইকাৰণে Happy birthday to you. Happy birthday to you. Happy birthday, dear Tis. Happy birthday to you. বিয়া কৰ নহয় হ'ব দে পাপাক খুৱাই দে অকণ এইটো তুমি দাদাক খুৱাই দিয়া এইফালে হ'ব বাৰু প্লেট আছে নেকি প্লেট আছে নেকি দিয়াচোন প্লেট লৈ আহক সৰু প্লেট লৈ আহক এইবিলাক বেয়া দি আছো মোৰ অৱস্থাটো চাওক কি কৰিলে চাওক এয়া অৱস্থা একদম বেয়া মোৰ চাওকচোন এইবিলাক কি কৰিলে হা কেক কটা সময়ত যিহেতু বাপেক হয় ন সেইকাৰণে মানে লগাই দিছে আৰু আৰে ৰশ্মিৰ অৱস্থা আৰু মানে বেয়া আৰু এয়া শিখামণিটো একদম ধুনীয়া হৈ আছে তোৰ হা আৰু এয়া চুম মোৰ মানে খং উঠি আছে মানে মৰমত আজি মানে আমাৰ তাত ফাৰ্ষ্ট আহিছে এতিয়ালৈকে অহাই নাই 5 বছৰ হৈ গ'ল কিন্তু বিয়া পাতা মই কিন্তু আজি মানে ফাৰ্ষ্ট আহিছে আৰু মানে ভাল লাগিলে অহাৰ কাৰণে এয়া চাওক এতিয়া মানে আৰু বাৰ্থডে আৰু সামৰিলোঁ আৰু এই ৰুমৰ অৱস্থা চাওক না
কেনেকুৱা হৈ আছে ৰুম চাওক এয়া খোৱা অৱস্থা বেয়া আৰু মই ভাত খালোঁ যিহেতু ভিডিঅ'টো ইমান মানে যিমানখিনি কৰিম বুলি ভাবিছিলোঁ ইমানখিনি নোৱাৰিলোঁ আৰু এয়া গিফ্ট মানে গিফ্টবিলাক পূৰা খুলি আছে ধুনুৱা মানে পূৰা খুলি আছে আৰু দাদাই আৰু চিখা আহি পেলাই পিছফালে বহি আছে মনে মনে পূৰা গিফ্ট এইবিলাক পূৰা হেৰি আৰু এয়া চাওক এইটো চিপছ আৰু ইয়াত গাড়ী চাড়ী আছে কিবা কিবি অৱস্থা চাওক খুলি কৰি ঘৰৰ অৱস্থা চাওক কি কৰিলে আৰু যদি ভিডিঅ'টো ভাল পায় চাই তেনেহ'লে বহুত কষ্ট কৰিছোঁ ইয়াত আৰু ই কিন্তু বহুত কষ্ট কৰিছে কেটাৰিঙৰ পাৰ্টি মানে নহয় মোৰ লগৰ খাছ ফ্ৰেণ্ড চিনি পায় সঞ্জীৱ চব ভিডিঅ'ত থাকে মোৰ লগত কিন্তু আজি বহুতখিনি সি কষ্ট কৰিছে বহুত হেল্প কৰিছে দেই আৰু ভিডিঅ'টো যদি ভাল পায় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ।